प्रदीप नाग जिंदाबाद জাতীয় শহীদ প্রদীপ নাগ জিন্দাবাদ জাতীয় শহীদ প্রদীপ নাগ জিন্দাবাদ। দুখৰ বিষয় প্ৰদীপ নাগ ডাঙৰীয়া আমাৰ আদিবাসী সমাজৰ বাবে এটা আমাৰ মুক্ত কণ্ঠ আছিলে আৰু শক্তিশালী কণ্ঠ আছিলে। তেখেতে যি ধৰণে আমাৰ জাতিটোক প্ৰতিনিধিত্ব কৰিছিলে, আদিবাসী জনগোষ্ঠীটোক অসমত, সেই ধৰণে এনেকুৱা বলিষ্ঠ নেতৃত্বৰ অভাৱ আছিলে। গতিকে তেখেতে যি ধৰণে বলিষ্ঠভাৱে তেওঁ প্ৰতিনিধিত্ব কৰি আমাৰ এই গোটেই আদিবাসী ছাত্ৰ সন্থাক আদিবাসীৰ যিটো কণ্ঠ হিচাপে তেওঁ অসম বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষতে তেখেতে আদিবাসীৰ কণ্ঠ তেওঁ বিয়পাই দিছিলে। আৰু এয়া তেওঁৰ মৃত্যুৰ বাতৰি আমাৰ অপূৰণীয় ক্ষতি আৰু এই ক্ষতি আমি পূৰণ কৰিব নোৱাৰোঁ। কাৰণ আদিবাসী সমাজৰ বাবে তেওঁ প্ৰতিটো স্তৰৰ ব্যক্তিৰ কাৰণে তেওঁ আৱাজ উঠাইছিলে। তেওঁ সাধাৰণ শ্ৰেণীৰ মানুহৰ কণ্ঠই নিজেই হৈ পৰিছিলে আৰু তেওঁ কাকো আপোচ কৰা নাছিলে। যোনেই নহওক তেওঁৰ বিৰুদ্ধে যি শক্তিয়ে নাথাকক কোনো শক্তিক তেওঁ আপোচ কৰা নাছিলে আৰু তেখেতে আনকম্প্ৰমাইজিং লিডাৰ হিচাপে এই মৰম চেনেহ আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে মানুহ কিমান হেজাৰ লাখ মানুহ ওলাই আহিছে। কিহৰ কাৰণে ওলাই আহিছে? কাৰণ তেখেতে সাধাৰণ মানুহৰ কথা তেওঁ কৈছিলে, বাগিচাৰ শ্ৰমিকৰ কথা কৈছিলে, গাঁৱৰ মানুহৰ কথা কৈছিলে, উঠি অহা ল'ৰা ছোৱালীৰ কথা কৈছিলে, ভূমিৰ অধিকাৰৰ কথা কৈছিলে, অন্যান্য বহুত আমাৰ জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক তেখেতে উত্থাপন কৰি এই সমাজত যাতে আমি ন্যায় পাব পাৰোঁ তাৰ বাবে তেখেতে সদায় নিজৰ জীৱন উচৰ্গা কৰিলে বুলি ক'ব পাৰি। কাৰণ তেখেত বেমাৰ হোৱা নাই, এনেকুৱা ধৰণৰ যি ধৰণে তেওঁ মানে নিজৰ দেহাটোৰ কথা পাহৰি গৈ আমাৰ জাতিটোৰ কথা কাম কৰোঁতে তেখেতে যে বেমাৰ হৈ আছে সেই কথাটোৱে তেওঁ ট্ৰিটমেণ্ট কৰাব নোৱাৰিলে এটা সময়ত। গতিকে শেষ মুহূৰ্তত যিখিনি ট্ৰিটমেণ্ট পাইছে তেখেতে তাৰ পৰা ঘূৰি আহিব নোৱাৰিলে যদিও তেখেতে যি ধৰণে জাতিটোৰ কাৰণে সময় দিলে এই সময়টো আমাৰ বাবে মই ভাবোঁ যে আপুৰুগীয়া সম্পদ। আৰু তেখেতে সমাজত এটা প্ৰতিষ্ঠা কৰি দিলে যে জাতিটোৰ প্ৰতি কিমান দায়বদ্ধ হ'ব লাগে মানুহ। আৰু এইটো কেৱল আদিবাসী জনগোষ্ঠীৰ বাবে নহয়, এই সমাজটোৰ নিৰ্মাণৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গ'ল। আৰু মই ভাবোঁ প্ৰদীপ নাগ সদায় আমাৰ মাজত জীয়াই থাকিব। প্ৰদীপ নাগ এনেকুৱা এজন ব্যক্তি যি ব্যক্তিয়ে সমাজৰ বাবে কৰি গৈছে। গতিকে তেওঁ মানুহৰ প্ৰতিজন আদিবাসী যুৱক যুৱতীৰ বুকুত জীয়াই থাকিব। আৰু তেওঁ যি ধৰণে আমাৰ এই জনগোষ্ঠীটোৰ বাবে দিনে নিশাই কাম কৰিলে তাৰ বাবে আমাৰ আদিবাসী জনগোষ্ঠী তেওঁৰ ওচৰত সদায় ঋণী হৈ থাকিব। মই ভাবোঁ যে প্ৰদীপ নাগ নিচিনা ল'ৰা তেওঁৰ পৰা অনুপ্ৰেৰণা পাই পেলাই আৰু বহুকেইজন প্ৰদীপ নাগ আমাৰ মাজত সৃষ্টি হ'ব লাগে ভৱিষ্যতে, যাতে এই জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰে আমি পিছ পৰি আছোঁ ইয়াক আগুৱাই লৈ যোৱাৰ কাৰণে এনেকুৱা ধৰণৰ বলিষ্ঠ নেতৃত্বৰ প্ৰয়োজন। আৰু তেওঁৰ দৰে মুক্ত কণ্ঠ সাহসী তেওঁ আপোচবিহীন এনেকুৱা লিডাৰ আমাৰ মাজত হেৰাই যোৱাটো আমাৰ বাবে অতি দুৰ্ভাগ্যজনক। গতিকে অনাগত দিনত তেওঁৰ আত্মাৰ চিৰশান্তি আমি কামনা কৰিছোঁ। পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁ যি ধৰণে অনুগামী এইটো অনুভৱ কৰিব পাৰিছে, হেজাৰ হেজাৰ মানুহে আজি তেখেতক শেষ শ্ৰদ্ধাঞ্জলি যাচিবৰ কাৰণে ওলাই আহিছে। এইটো সাধাৰণ কথা নহয়, এয়া এজন মানুহৰ যিটো জীৱন জুৰি তেওঁ যে আমাৰ সমাজৰ কাৰণে কাম কৰি গ'ল তাৰ বাবে এই বিশেষ শ্ৰদ্ধাঞ্জলি আজি যাচিবলৈ মানুহে নিজেই দূৰৰ পৰা তেওঁলোকৰ নিজৰ কাম বন সকলো এৰি থৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আহিছে। গতিকে এয়া মই ভাবোঁ যে এয়া প্ৰকৃত শ্ৰদ্ধাঞ্জলি, প্ৰকৃত মৰম আৰু আমাৰ মাজত প্ৰদীপ নাগ সদায় জীয়াই থাকিব। ধন্যবাদ। জাতীয় শহীদ প্রদীপ নাগ জিন্দাবাদ জাতীয় শহীদ প্রদীপ নাগ জিন্দাবাদ জাতীয় শহীদ প্রদীপ নাগ জিন্দাবাদ জাতীয় শহীদ প্রদীপ নাগ জিন্দাবাদ। Adib Naga